হেল্ল' বন্ধু বান্ধৱীসকল, আজি বনাবলৈ লৈছোঁ দুপৰীয়াৰ ভাত। দেখি নিশ্চয় গমেই পাইছে মই কিহেৰে বনাম আজি দুপৰীয়াৰ ভাত। মাছৰ সৈতে ঔটেঙা। দেখি নিশ্চয় খাওঁ খাওঁই লাগিছে। জানো অসমীয়া মানুহৰ প্ৰিয় খাদ্য হৈছে মাছৰ সৈতে টেঙা। গতিকে কিয়নো খাওঁ খাওঁ নালাগিব, সেইকাৰণে ময়ো বনাওঁতে ভাবিলোঁ ভিডিঅ' এখন বনাই থওঁ। চাওকচোন মই কেনেকৈ বনাওঁ ঔটেঙাৰে মাছৰ জোল। সকলোৱে নিশ্চয় বনায়, তথাপিও মই ভিডিঅ'খন নকৰাকৈ নাথাকিলোঁ। এনেকৈ মাছখিনি ধুনীয়াকৈ ভাজিছোঁ আৰু ঔটেঙাখিনি মই কাটি লৈ ধুই বইল কৰি লৈছোঁ। তাৰপিছত হাতেৰে ধুনীয়াকৈ এইখিনি পানীৰ সৈতে পিটিকি লৈছোঁ। তাৰপিছতে কেৰাহী এটা গৰম কৰি শুকান জলকীয়া, কেঁচা জলকীয়া আৰু কেইটামান পাঁচফোৰণ দি তাতে এইখিনি ঢালি দিছোঁ। একেবাৰে সহজ বনাবলৈ আৰু খাবলৈও বহুতেই ধুনীয়া। যিসকলে খোৱা নাই নিশ্চয় খাব, আৰু এনেকুৱা মানুহ নাই যিসকলে ঔটেঙাৰ সৈতে মাছৰ জোল খোৱা নাই। আজিলৈ ইমানেই। বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।